আমি বৰ্তমান আছোঁ তাৰাং নদীৰ কাপত একটা চানা পিকনিক খাই আছোঁ মানে আমি হোলী যাত্ৰা একেলগে মাৰিছোঁ তো সেইকাৰণে এইগিলা আমাৰ পুৰা গেঙিলা আছে নিজৰ কামত নিজে ব্যস্ত হৈ আছে এইগিদি হ'ল পুৰা শাক চাক কাটি আছে এইগিদি মোবাইল চাই আছে এই কিবা বস্তু থিয়াল আছে আৰু এই চাপৰিগিদি এনেই বহি আছে আৰু সেইফালে মাছ কাটি আছে আমাৰ খুনিব হ'ল এই খুনি বাবু বহাৰিয়া মানে তাই পুৰা আড্ডা মাৰি আছে তাতে আমাৰ খুনি বাবুৰ জুই জ্বলা নাই মানে আজি তামান ধুমা মাৰি আছে না কষ্ট কৰে বিচৰা তো আজি 2-2টা বেছি কৰি দিম দে লোকে মোবাইল চোৱা ৰ'দত মোবাইল চাইলে এনকে চাব লাগে ছাপৰি পুৰা এই যে চিষ্টেমত এইফালে আমাৰ ৰাহুল পুৰা চালুক কাটি আছে চালুকটো কাটি আছে পাছত চকুতে আমি ল'ব পাৰিছে না পাইছে তো একবাৰ চকুতে আমি দেখাম চবেই দেখা পাব পৰা তো কিবাৰ চালুক কিং মানে দিম আমি আৰু আমাৰ এতিয়া পিকনিক খাব আহিলে এনেকা মাছাজো ফিৰিব যায় আৰু এইগো হ'ল মাছাজ মাষ্টাৰ যদি লাগে কবি গম পাইছে আমাৰ মানে ভিডিঅ'ত প্ৰায় থাকে এইগো শুনো আৰু এইবাৰ এংকৰা আমি একদম এইগত দাঙিয়ে দাঙিয়ে নিয়া মানে ওচৰতে ফেলে দিব লাগিব মানে নদীত ফেলে নে দং নদীত মানুহ গাপত তো সেইকাৰণে আমি গাখানিক জংলে কোনাতে ফেলে দং আৰু এইফালে আমাৰ খুনি বাবু সেইফালে কিবা কৰি দিছে আমাৰ একদম ডিজিটেল পৰ্দা আৰু এইফালে মানে নতুন চক খুন্দা হৈছে ইয়াতে মাংস বহা দিব আৰু আমি বৰ্তমান যাই আছোঁ মানে সেইফালে পাত কাটিবা আজি যে আগৰ দিনত যে খাইছিল মানে কলৰ পাতত যে খাইছিল আমিও আজি সেই ষ্টাইলতে খাম আমবাৰীৰ মাজে মাজে আমি যে আছোঁ ফ্ৰেণ্ড ফট করে সরগা থাকে নেচিছিলে ৰখা লোৱা চিষ্টেম গ'ল এনেকা এন্ট্ৰি চিষ্টেম অলপ ভাল আছিল কিন্তু ওলোৱা চিষ্টেম গ'ল এনেকা আৰু পুৰা আহিয়া পেলুং আমি একদম জংগল এৰিয়াত মানে পাহাৰীয়া এৰিয়াত এইগিলা পুৰা পাহাৰীয়া এৰিয়া আৰু এইগিলা পুৰা চাপৰি গিলা আহিব লাগছে আমাৰ যিটো আজিৰ ব্লগ আজি মানে তামাম বেলেগ ধৰণৰ ব্লগ আৰু তো সেইকাৰণে কিবা কিবি কোৱা হয় দেখা হয় বেয়া ভাবি আনো ডাঙৰ সাইজৰ ব্লগ বেছি আপুনি কাটে যাব এই হেৰাই গ'ল তো এই ৰেগুকে চালে নেকি কুবেন মোৰো হাততে দাগো আছে কিন্তু হেইগো পাৰে আৰু এইফালে মানে বান্দৰ নেকি গ বান্দৰ নিচিনা লাগছে পুৰা একদম কলৰ কাৰণে কিবা আগৰকে লৈ আছে চৰা আগৰকে লৈ আছে তাৰ ভাই কি বস্তু আমি ক'ব নাপাৰোঁ আৰু কেংকা ক'ত বা কি কৰি আছোঁ কৰিব পাৰোঁ কাৰোবাক যদি ধৰিব লাগে আমাৰ এটা ভূপেনক ধৰিলে হ'ল তাইহে 200 বেছি কৰে জীৱনত মানে প্ৰথমবাৰ এনেকা কৰে মানে কল গাছ কাটিয়ে কিবা কৰে মানে পিকনিক খোৱা একটা এক্সপিৰিয়েঞ্চ মোৰ হ'ল লাগে আজিৰ পৰা হয়তো অনেক ডাঙৰ চৰ কৰিব পাৰিম আৰু লগতে এইগিলান থাকিব লাগিব পুৰা গেং সপোনা আমাৰ সপোনা 1 নম্বৰত মানে একদম এইগো বছ ক'ব লাগিব বছ নহ'লেও খাৰা হৈ থাকিব বছ উলিয়াই লৈ আহিলোঁ ইফালে পুৰা হাগাবাৰীত মানে হাগাবাৰীত পাতগিলাখানে বেলেগ হয় তই কি বান্দৰ বহিছা না তই নিজে বান্দৰ উৰা আৰু এইবাৰ হাতী পোহা নিচিনা পুৰা কল গছ কাটি লৈ আহা খাব না হাতী পোহাৰ কথা নহয় মানে আমিয়ে খাম আৰু আমিয়ে হাতী বুলি ধৰিলোঁ আজিৰ কাৰণে কল গছ খাৱা মানে কল গছটো নাখাওঁ আমি কল গছৰ পাতত মানে ভাত খাওঁ সেই যে বুঢ়া বুঢ়ীগিলা যে কিবা কৈছিল মানে খাব লাগে এইগিলা মানে পুৰা কাটা কাটি মাৰামাৰিত ভাল আৰু সেইকাৰণে এইগিলা মানুহ মানে চাৰা নাযায় আৰু হ'ল ইগো হ'ল চৰৰ বছ যিটো দেখাব লাগিব মানে এইখানে বাৰী পৰা কিবা কল গছ চৰ কৰি লৈ আহিলোঁ তো সেইকাৰণে তাক দেখাব লগা হৈছে উপায় নাই এই কানা হওক এই হাঁচা কৰে বান্দৰে এই কলো নহ'লে থাকিব নাপাৰে সেইকাৰণে চৰা অটো লৈ আহিল আৰু পাতগিলা সমান কৰাৰ কাৰণে এনেকা ওলাইতে মানে এলা ভাত আমি বানি হ'ব সমলবাৰীৰ মাজতে মানে সেইকাৰণে আমাৰ বনা কাটিব লাগছে আৰু এইফালে বনাই কমেন্ট চাবি কমেন্ট দালি ভালে নহয় কমেন্ট দিলে কি মানুহ দিব কি মানুহ
গোটেই কাটা কাটি ৰেডি মানে লৈ যাব আৰম্ভ কৰিছে এইগিলা আৰু এই চাইডত খানি পিনে আছে বৰ্তমান আহি পালোঁ আমাৰ পিকনিক খোৱা জেগা আৰু এইগিলা আহি মানে বহিল আৰু এইফালে একদম আছে মাংস সিজি আছে পুৰা আৰু বৰ্তমান পুৰা খাব বহিছোঁ মোৰ কাটি ভাতে নাই এইকেইটা গোটাই এখনকে দিয়া গেল মোৰ ভাগত নাই মোক চাৰে মানে এই আগত দিছে দেখছা মানে মই বোধহয় এখানে কিবা দোষ করে থৈছোঁ তো সেইকাৰণে আৰু হেৰা আমাৰ ভূপেন বাবু হা কলচৰতো বছ গো মই নাছিলোঁ না তই আছিলো তন গ দেখাব বৈছোঁ আমাৰ এৰা ৰুমন বেটা ভাত দি আছে খানিক বেছি কৰি দিবি কিন্তু মোক কাঁচা গাৱাই দি আছো ডেঞ্জাৰ বুটি আছে কেমেৰা গিলা না দামী দামী তো সেইকাৰণে পুৰা কালা নীলা পুৰিয়ে যায় ভাতটো দিয়া গেল এবাৰ শাক আমাৰ এৰা ভূপেন বাবুই দিব আৰু এইফালে চিচি আছে এই ৰিক্সা মোক চল গৈ দিবি হে বেটা লাবৰা গ'ল দিয়ে গেল এলা পুৰা খাবাৰ কাৰণে মানে দিয়ে গেল এইবাৰ চাকৰি পাবা চাই খালি দৌৰাই যি কি নহওক আগত খাই লওঁ তাৰপিছতে দেখা যাব